এইটো খেলটো এইটো ইয়াত দি দিব লাগিব কাটি বইল খাই ভাল লাগে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভাস্কৰ পৰফালে আজি এটা ৰেচিপি লৈ আহিছোঁ আজি বনাম মই তিলৰ সৈতে মুৰ্গীৰ মাংস আপোনালোকক দেখুৱাইছোঁ কি লৈছোঁ মই হাফ কিলো মুৰ্গীৰ মাংস লৈছোঁ মই আৰু পিঁয়াজখিনি মই ৰুকনিৰে ৰুকি লৈছোঁ কিছুমানে কাটি ল'ব পাৰে আদা নহৰুৰ পেষ্ট আৰু এইটো ভোট জলকীয়া এইখিনি হৈছে তিলখিনি মই ফ্ৰাই কৰি ফালে গুড়ি কৰি লৈছোঁ আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰ ইউজ কৰিব পাৰে বা খুন্দনাটো খুন্দিব পাৰে ধনিয়াৰ গুড়ি আৰু জিৰা জালুকৰ গুড়ি এইটো জিৰা জালুকৰ গুড়ি বেছি মছলা ব্যৱহাৰ কৰিলে তিলৰ যিটো সুগন্ধি সেইটো নাইকিয়া হৈ যাব বুলিহে মই বেছি মছলা ব্যৱহাৰ কৰা নাই গৰম মছলা বা চিকেন মছলা একো ব্যৱহাৰ কৰা নাই আপোনালোকে সোৱাদ অনুযায়ী নিমখ দিব হালধি দিব আৰু মিঠাতেল আপোনালোকে নিজৰ মতে আন্দাজ মতে দি দিব যিমান লাগে মানে মই কম ইউজ কৰোঁ আৰু মই মেৰিনেট কৰি থৈছিলোঁ মাংসখিনি হালধি আৰু নিমখৰ সৈতে গতিকে মই আৰু পিছত নিমখ ব্যৱহাৰ নকৰোঁ আৰু হালধিও ব্যৱহাৰ নকৰোঁ কাৰণ তিলৰ যিহেতু এটা ক'লা ৰং আছে সেইকাৰণে ব্লেক কালাৰে হ'ব গতিকে হালধি ইয়াত বেছি ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই এতিয়া মোৰ কেৰাহীটো গৰম হৈছে মই ইয়াত তেলখিনি দিবলৈ তেলখিনি ধুনীয়াকৈ গৰম হৈছে এতিয়া মই ইয়াতে কাটি থোৱা বা ৰুকনিৰে ৰুকি থোৱা পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰিম ধুনীয়া ব্ৰাউন কালাৰ হৈ গৈছে পিঁয়াজখিনি ফ্ৰাই কৰোঁতে আৰু ইয়াতে মই 4টা পিঁয়াজ কাটি ৰাখিছিলোঁ এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম আদা নহৰুৰ পেষ্টখিনি এই আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ তাৰপিছত মই অকণমান জিৰাৰ গুড়ি দিছোঁ জিৰাৰ গুড়ি আৰু জালুকৰ গুড়ি এতিয়া মই এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম ধনিয়াৰ গুড়িটো লাষ্টত দিম এনেকৈ অকণমান ফ্ৰাই হোৱাৰ পিছত ইয়াতে আপুনি মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিব এতিয়া আপোনালোকে 15-20 মিনিট সময় এনেকৈ ফ্ৰাই কৰিব অলৰেডি 10 মিনিটছমান হৈ গ'ল মই এনেকৈ ঢাকন মাৰি ৰাখিছিলোঁ এতিয়া এবাৰ লাৰি দিছোঁ আকৌ আৰু কিছু সময় ফ্ৰাই কৰিব লাগিব ফ্ৰাই কৰি ধুনীয়া এটা স্মেল আহিছে আকৌ মই ঢাকনি মাৰি থৈ দিছোঁ যিহেতু 10-15 মিনিট আকৌ হৈ গ'ল এতিয়া দেখুৱাইছোঁ ধুনীয়াকৈ মাংসবিলাক ৰঙচুৱা হৈ সিজিবলৈ আৰম্ভ হৈছে একদম ধুনীয়া হৈছে কালাৰ আপোনালোকে দেখিছে গতিকে তিলখিনি ব্যৱহাৰ কৰিম যিখিনি খুন্দি ৰাখিছিলোঁ তিল তাত মই অকণমান পানী মিক্স কৰি লৈছোঁ এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম তিলখিনি মই অকণমান পানী মিক্স কৰি লৈছোঁ অলপমান সিজিবলৈ দিম ঢাকনিখন মাৰি তাৰপিছত আকৌ মই এবাৰ পানী ব্যৱহাৰ কৰিম এতিয়া মই আগতে গৰম পানী কৰি ৰাখিছিলোঁ সেই গৰম পানীখিনি মই অকণমান ব্যৱহাৰ কৰিছোঁ এতিয়া ধুনীয়াকৈ মই ঢাকনিখন মাৰি এইটো উতলিবলৈ দিম আফটাৰ 10 মিনিটছ ধুনীয়াকৈ উতলি আছে মই এতিয়া ইয়াতে ৰাখি থৈছিলোঁ যে এইটো খেলটো এইটো ইয়াত দি দিব লাগিব কাটি মই এতিয়া ব্যৱহাৰ কৰিম অলপ ধনিয়াৰ গুড়ি মই যিহেতু একদম গেছৰ ফ্লেমটো একদম ল' ফ্লেমত ৰাখিছিলোঁ এতিয়া একদম শেষ পৰ্যায় ৱাও ধুনীয়াকৈ হৈছে সিজি গৈছে ধুনীয়াকৈ আৰু এটা ধুনীয়া স্মেল আহিছে আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে আৰু খুব ভাল লাগে তিলৰ লগত মুৰ্গীৰ মাংস কালাৰটো ধুনীয়া হৈছে খাই জনাই আছোঁ কেনেকুৱা হৈছে আজি জুতি লগাই খাওয়াৰ যিটো ৰেচিপি আপোনালোকক দেখুৱালোঁ তিলৰ সৈতে মুৰ্গীৰ মাংস এতিয়া মই খাম আজি মই বকলি আৰু বিন বইল লাইপাত
জলকীয়া ভোট জলকীয়া পিঁয়াজ আৰু নেমু আৰু এইটো হৈছে মেইন কোৰ্সটো তিলৰ সৈতে মুৰ্গীৰ মাংস এতিয়া মই খাওঁ বইল খাই ভাল লাগে বঢ়িয়া লেগ পিস আপোনালোকে ট্ৰাই কৰিব পাৰে খুব বেছি ভাল লাগে ভালো হয় স্বাস্থ্যৰ কাৰণে থ্যাংক ইউ লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটি নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ